গাইজ আহি গ'ল ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ সেলিব্ৰেশন অসম প্ৰিমিয়াৰ লীগ। অসম প্ৰিমিয়াৰ লীগৰ ফাৰ্ষ্ট মেচ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? 1 আগষ্টৰ পৰা। এইটো আপোনালোকে জানে। টিকেট ক'ত পাব? আপোনালোকে এইটো লাইভ ক'ত চাব পাৰিব আৰু কোন কোন টিমৰ ফাৰ্ষ্ট মেচ আছে আপোনালোকে ডিটেইলছ পাই যাব এইটো ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টো চাওক, একদম শেষৰলৈকে চাব আৰু যোনে যোনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব চেনেলটো গাইজ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক মই এষাৰ কথা ক'ব বিচাৰোঁ, আৰু কথাটো হ'ল সেইটো যে আমাৰ আপাৰ আছাম উজনি অসম বানপানী মানে কৃত্ৰিম বানপানী এনেকুৱা ভয়াৱহ এটা ৰূপ ধাৰণ কৰিছে, য'ত লাখ লাখ মানুহ ঘৰত মানে থাকিব পৰা নাই। যিমান আছে তেখেতসকলে বহুত মানুহ এফেক্টেড হৈছে। আজি 60তকৈ অধিক মানুহ নাই ভাই। আমি সকলোৱে ছাপোৰ্ট কৰিব লাগে, আমি সকলোৱে কিবা না কিবা কৰিব লাগে। বহুত মানুহ অসমৰ মানে বহুত ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বহুতে মানে সহায় কৰিছে, আৰু আমিও যিমান পাৰিছোঁ, মই যাব পৰা নাই কিন্তু যিমান পাৰিছোঁ ময়ো সহায় কৰি আছোঁ। মই ৰিকুৱেষ্ট কৰিম, আমি এতিয়া যিটো প্ৰটেষ্ট চলি আছিলে এই তাৰে পৰা অকণমান মানে আমি তাৰে পৰা অলপ মাথা ঘূৰাই আমাৰ অসমৰ ফালে এবাৰ চাব লাগে। মই অল ইণ্ডিয়াৰ কথা কৈছোঁ। এই মানে পৰিস্থিতিত, এই বিপদত কমচে কম সকলোৱে অলপ হ'লে হেল্প কৰিব লাগে। ইমান প্ৰটেষ্ট কৰি আছোঁ যন্তৰ মন্ত্ৰত, আমি চবেই তাতেহে নজৰ। অসমত যে এই ডাঙৰ এটা ভয়াৱহ বিপদজনক পৰিস্থিতি হৈ আছে, কাৰো এইফালে মেইনলেণ্ড ইণ্ডিয়া মানুহে গমেই নাপায়। এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। জানে যে অসম আছাম প্ৰিমিয়াৰ লীগ ষ্টাৰ্ট হ'বলৈ গৈ আছে 1 তাৰিখ। এতিয়া প্ৰশ্নটো হ'ল আমাৰ টিকেটৰ মূল্য কিমান? আমি জানো, কিন্তু তথাপি মই আপোনালোকক কৈ আছোঁ টিকেটৰ মূল্য হৈছে 20 টকাৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়া বহুতে কমেণ্ট কৰিব আহি যাব যে ভাই 20 টকা এটা মূল্য হ'ব পাৰে নেকি? তো ভাই ফাৰ্ষ্ট মানে প্ৰথম খেলিব যায় আছে বৰ্ষাপাৰা ষ্টেডিয়ামত আছাম প্ৰিমিয়াৰ লীগ ষ্টাৰ্ট হ'বলৈ গৈ আছে। তাতে কেনেকুৱা পৰিস্থিতি হ'ব, কিমান মানুহ হ'ব, কোন মানুহ কেনেকুৱা মাইণ্ডছেটৰ হ'ব, মানে এইটো কিমান ভেলুৱেবল বনাব পাৰিব সেইটোতো কোনেও নাজানো ন। আমাৰ ফাৰ্ষ্ট ছিজন হয় এইটো। আমি যেতিয়া ইমান এটা ব্ৰেণ্ডলৈ যাব পাৰিম তেতিয়া সকলো বস্তুৰ এটা ভেলু এটা ভালকৈ ধাৰ্য কৰা হ'ব। যিহেতু এইবাৰ ফাৰ্ষ্ট, সেইকাৰণে অসম ক্ৰিকেট এছ'চিয়েশ্যনে তাৰ মূল্য 20 টকাৰ পৰা 30 টকা, 50 টকা, 100 টকালৈকে ৰাখিছে। মানে সিহঁতৰ কোৱা মতে এইটো চবেই জানো। আমি সকলোৱে ভাই চাম, এইটো বাবাল কৰিব লাগে ভাই, আমি সকলোৱে চাবই লাগিব। এতিয়া ছেকেণ্ড হ'ল কি, আমি যদি টিকেট কাটি তাতে নাচাওঁ তেতিয়াহ'লে আমি ঘৰত বহিতো চাব পাৰিব লাগিব ন ভাই। ঘৰত বহিও আপুনি চাব পাৰিব। এতিয়া প্ৰশ্নটো হ'ল ঘৰত বহি আমি ক'ত চাম? মানে ঘৰত আমাৰ ভাই এইটো কোনটো চেনেলত দিব? তো আপোনালোকে সকলোৱে জানে, কিন্তু তথাপিও মই আপোনালোকক কৈ আছোঁ আৰু এবাৰ, জিঅ' হটষ্টাৰ, ষ্টাৰ স্পৰ্টছ, তাতে লাইভ দেখুৱাব ভাই আছাম প্ৰিমিয়াৰ লীগ। আপোনালোকে ঘৰত বহিও চাব পাৰে। যদি ষ্টেডিয়ামত যায় তো বহুতে ভাল, যাব লাগে ষ্টেডিয়ামত। বাই চান্স যাব নোৱাৰিলে, ক'ৰবাত মানুহ বহুত দূৰত থাকে বা আহিব পৰা নাই, ঘৰত বহিও আপুনি চাব পাৰিব। 3 নম্বৰ কথাটো হ'ল, যদি আমি ঘৰত বহিয়ে চাওঁ, কিবা চাওঁ, চব বুজিলোঁ। ফাৰ্ষ্ট মেচ আছেতো কাৰ? তো ভাই ফাৰ্ষ্ট মেচ 1 তাৰিখে 2টা মেচ হ'ব। এটা হৈছে 2টাৰ পৰা ষ্টাৰ্ট হ'ব আৰু এটা হৈছে 7টাৰ পৰা ষ্টাৰ্ট হ'ব। 2টা মানে আবেলি 2টাৰ পৰা ষ্টাৰ্ট হ'ব। তো আবেলি 2টাৰ পৰা কাৰ মেচ আছে? তো আবেলি 2টা বজাত যে মেচ আছে সেইটো হ'ল চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰপেটা ব্ৰেভছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছৰ মাজত আছে 2টা বজাত 1 তাৰিখে মেচ। 2 নম্বৰ মেচ আছে, মানে আৰু এটা মেচ আছে, মানে দুটাকে মেচ হ'বলৈ গৈ আছে। তো 2 নম্বৰ মেচ যিটো আছে সেইটো হ'ব ৰাতি, মানে সন্ধিয়া 7টাৰ পৰা মেচ আছে, আৰু সেইটো হ'ব তেজপুৰ টাইটান ভাৰ্চেছ ডিব্ৰুগড় ৱাৰিয়াৰ্ছ। এই দুটাৰ মাজত খেল হ'ব, আৰু সেইটো হ'ব 7টাৰ পৰা। মানে আমি প্ৰত্যেক দিন দুটা মেচ চাবলৈ পাম। মানে 2টা বজাৰ পৰা, মানে আবেলি 2টা বজাৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু 10টালৈকে চলিব। ফাৰ্ষ্ট মেচ হ'ব চৰাইদেউ আৰু বৰপেটাৰ মাজত। 2 নম্বৰ মেচটো হ'ব তেজপুৰ আৰু ডিব্ৰুগড়ৰ মাজত। আৰু টিকেটছ আপোনালোকে পাই যাব ক'ত? আচ্ছা, টিকেটছ ক'ত পাব সেইটো সমস্যা। একচুৱেলি আমিতো গম পালোঁ টিকেট আমাৰ 20 টকাৰ পৰা ষ্টাৰ্ট হ'ব, এইটো আমি জানো। বৰ্ষাপাৰা ষ্টেডিয়ামত খেল হ'ব, সেইটো আমি জানো। আমি যদি ষ্টেডিয়ামত চাব নোৱাৰোঁ তেতিয়াহ'লে আমি ক'ত চাব পাৰিম? তেতিয়াহ'লে আমি মানে টিভি চাব পাৰিম, জিঅ' হটষ্টাৰ চাব পাৰিম, এইটো আমি জানো। কিন্তু যদি আমি টিকেট কাটিব লাগে, সেইটো ক'ত কাটিম ভাই? সেইটো কাটিয়াৰ ব্যৱস্থাও আহি গৈছে। সেইফালৰ পৰা জনাই দিছে, মানে APLৰ পৰা জনাই দিছে যে আমি বুক মাই শ্ব'ত এভেইলেবল হৈ যাব বুলি কৈছে। এতিয়ালৈ হোৱা নাই, তো বুক মাই শ্ব'ত আমি টিকেট পাই যাম বুলি কৈছে। তাৰমানে আমি ঘৰত বহি টিকেট কাটিব পাৰিম ভাই। জৰুৰী নহয় যে আমি তাতেই যাব লাগিব, আপুনি অনলাইন কাটিও যাব পাৰে। মানে APLে ভাই আপোনাক কোনো পধ্যেও ক'তো মানে একো মানে হেৰি ৰাখা নাই আৰু। আপোনাক যাব দিছে, বিন্দাছ আপুনি কাটিব পাৰে, য'ৰে পৰা হয় আপুনি কাটিব পাৰে, আপুনি ফিজিকেলিও কাটিব পাৰে, আপুনি মজা কৰি ঘৰত বহিও চাব পাৰে। মানে ফেচিলিটি দিছে ভাই। এতিয়া আমাৰ হাতত আছে, আমি ইয়াক কেনেকুৱা এটা পৰ্যায়লৈ লৈ যাব পাৰোঁ, আৰু সেইটো আমি সকলোৱে মিলি লৈ যাব লাগিব। তো ভাই আপোনালোকে কেনেকৈ লাগিছে ভিডিঅ'টো চাই কিনে কমেণ্ট কৰি জনাব। আৰু যোনে চাইছে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইজ। থেংক ইউ ছ' মাছ।